নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই আফতাৰ হুছেইন। বন্ধুসকল, মই আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাম যে আপোনালোকে আপোনালোকৰ নিজৰ মোবাইল বা কম্পিউটাৰৰ জৰিয়তে আপোনাৰ ভোটাৰ কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব। এই ভোটাৰ কাৰ্ডখন ডাউনলোড কৰিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আমি সকলোৱে জানো যে যোৱা 25 জানুৱাৰী তাৰিখে নেশ্যনেল ভোটাৰ্ছ ডে আছিলে। সেই ভোটাৰ্ছ দিনাখনে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটি নতুন পৰ্টেল আপডেট কৰিছে যে এতিয়াৰে পৰা সকলো ভোটাৰ্ছে নিজৰ ভোটাৰ কাৰ্ডসমূহ অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, যেনেকৈ আপোনালোকে আধাৰ কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব, ঠিক তেনেদৰে আপোনালোকে এতিয়াৰে পৰা ভোটাৰ কাৰ্ডসমূহ অনলাইনৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল, বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ পোনপ্ৰথমে আপোনালোকে যিকোনো এটি ব্ৰাউজাৰত যাব। মই ক্ৰম ব্ৰাউজাৰত যোৱাৰ পিছত আপোনালোকে ইয়াতে চাৰ্চ কৰিব nvsp.in। বন্ধু-বান্ধৱীসকল, আপোনালোকে মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম। আপোনালোকে সেই লিংকত ক্লিক কৰিও এই ৱেবছাইটটোলৈ আহিব পাৰিব। তাৰপিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে ভোটাৰ কাৰ্ড ডাউনলোড কৰিবলৈ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে login/register, ইয়াতে ক্লিক কৰিব। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিব লাগিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি এই ৱেবছাইটটোত নতুন, তেন্তে আপোনালোকে পোনপ্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব। কেনেকৈ ৰেজিষ্টাৰ কৰিব এইটো মই পৰৱৰ্তী ভিডিঅ'ত জনাম। গতিকে আপোনাৰ ইয়াতে মোবাইল নম্বৰ বা ইমেইল যিটো দিয়ে আপুনি ইয়াতে পোনপ্ৰথমে ৰেজিষ্টাৰ কৰিছিলে, সেই আইডিটো ইয়াতে দিব লাগিব। মই মোৰ আইডিটো ইয়াতে দি দিছোঁ। পিছতে আপোনালোকৰ যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো দিব লাগিব। আপোনালোকে ইয়াতে মই মোৰ পাছৱৰ্ডটো দিছোঁ। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে দেখিবলৈ পাইছে এটা কেপচা আছে। কেপচাটো ইয়াতে টাইপ কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে মই কেপচাটো ইয়াতে টাইপ কৰি দিছোঁ। তাৰপিছত ইয়াতে লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰাৰ পিছত এই ৱেবছাইটটো খোল খাই যাব। তাৰপিছত বন্ধু-বান্ধৱীসকল, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে তলফালে দেখিবলৈ পাইছে যে দুটা নতুনকৈ ইয়াতে পৰ্টেল অন্তৰ্ভুক্ত হৈছে। আপোনালোকে ইয়াতে নিউ বুলি লিখা আছে দেখা পাইছে, ডাউনলোড e-Epic আৰু e-KYC। গতিকে মই যিহেতু e-Epic ডাউনলোড কৰিম, ভোটাৰ কাৰ্ড ডাউনলোড কৰিম, সেইবাবে ডাউনলোড e-Epic এই ৱেবছাইটটোত ক্লিক কৰিব। এই ৱেবছাইটটোত ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, আপোনালোকৰ সুবিধাৰ্থে এইটো ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট কৰি ল'লে আপোনালোকৰ সুবিধা হ'ব। তাৰপিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে ইয়াতে আপোনাৰ দুটা সুবিধা আহিছে যে আই হেভ এপিক নাম্বাৰ বা ফৰ্ম ৰেফাৰেঞ্চ নাম্বাৰ। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ ভোটাৰ আইডি দিও আপোনালোকে ডাউনলোড কৰিব পাৰিব বা ফৰ্ম ৰেফাৰেঞ্চ নাম্বাৰ, যিটো আপোনালোকে ভোটাৰ কাৰ্ড এপ্লাই কৰোঁতে যিটো ৰেফাৰেঞ্চ নাম্বাৰ আহিছিলে, সেই নাম্বাৰ দিও আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে পোনপ্ৰথমে মই এপিক নাম্বাৰেৰে কেনেকৈ ভোটাৰ কাৰ্ড ডাউনলোড কৰিব সেইটো দেখাইছোঁ। আপোনালোকে নিজৰ এপিক নাম্বাৰসমূহ ইয়াতে দিব। এপিক নাম্বাৰটো টাইপ কৰাৰ পিছত ইয়াতে তলত দেখা পাইছে চিলেক্ট। এইটো আপোনাৰ নিজৰ ষ্টেট বা ৰাজ্যখন চিলেক্ট কৰিব লাগিব। মই যিহেতু আসামৰ পৰা, গতিকে অসমখন চিলেক্ট কৰিম। তাৰপিছত ইয়াতে দেখা পাইছে চাৰ্চ বুলি লিখা আছে, চাৰ্চত ক্লিক কৰি দিব। তাৰপিছত চাওক বন্ধুসকল, মোৰ ডিটেইলছসমূহ আহি গ'ল। তাৰপিছত বন্ধুসকল, ইয়াতে আপোনালোকে দেখা পাইছে চেণ্ড OTP, ইয়াতে ক্লিক কৰি দিব। চেণ্ড OTP ক্লিক কৰাৰ লগে লগে বন্ধু-বান্ধৱীসকল, আপোনাৰ এই পৰ্টেলত যিটো নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই নাম্বাৰত এটি OTP যাব। আপোনালোকে দেখিবলৈ পাইছে মোৰ ইয়াতে OTP আহি গ'ল। গতিকে এই OTPটো আপোনালোকে ইয়াতে এণ্টাৰ OTP ইয়াতে টাইপ কৰিব লাগিব। মই OTP টাইপ কৰিছোঁ। তাৰপিছত বন্ধু-বান্ধৱীসকল দেখা পাইছে ইয়াতে ভেৰিফাই বুলি আছে, ভেৰিফাইত ক্লিক কৰিছোঁ। ভেৰিফাইত ক্লিক কৰাৰ পিছত বন্ধু-বান্ধৱীসকল, ইয়াতে দেখা পাইছে আৰু এটা কেপচা কোড আহি গ'ল। এই কেপচাটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব। মই কেপচাটো টাইপ কৰিলোঁ। কেপচাটো টাইপ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ডাউনলোড e-Epic ক্লিক কৰিব। বন্ধু-বান্ধৱীসকল, ডাউনলোড e-Epicত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব
ইয়াতে আহিছে কংগ্ৰেচুলেশ্যনছ ইউৰ e-Epic ফৰ দ্য এপিক নাম্বাৰ আপোনাৰ যিটো এপিক নাম্বাৰ আছে সেইটো আহিব হেজ বিন ছাকচেছফুলি জেনেৰেটেড প্লিজ ছেভ ইউৰ কপি অফ e-Epic ফৰ ফিউচাৰ ইউজ ডোণ্ট শ্বেয়াৰ দিছ উইথ আদাৰ্ছ টু এভইড মিছ ইউজ আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে মোৰ এপিক আইডিখন জেনেৰেট হৈ গ'ল অৰ্থাৎ ডাউনলোড হৈ গ'ল আপোনালোকে যিটো মোবাইলৰ পৰা এইটো ডাউনলোড কৰে সেই মোবাইলতে ডাউনলোড হৈ যাব মই আপোনালোকক দেখাইছোঁ যে মোৰ ফাইল মেনেজাৰত এইটো ডাউনলোড হৈ গ'ল এইটো ফাইল মেনেজাৰত এইটো মোৰ ভোটাৰ আইডি ডাউনলোড হৈ গ'ল গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এই ভোটাৰ আইডিসমূহ এনেদৰে ডাউনলোড কৰিব পাৰিব বন্ধু বান্ধৱীসকল আৰু আপোনালোকক অৱশেষত জনাওঁ যে এই ভোটাৰ আইডিসমূহ বৰ্তমানলৈ যিহেতু আপোনালোকে গমেই পাইছে যে 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ ভাৰতীয় নিৰ্বাচন আয়োগে যিসমূহ ভোটাৰে এইবাৰ অৰ্থাৎ 2021 বৰ্ষত নতুনকৈ এপ্লাই কৰিছিলে তেওঁলোকেহে 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে ডাউনলোড কৰিব পাৰিব তেওঁলোকৰ নিজৰ ৰেজিষ্টাৰ নাম্বাৰৰ সৈতে আৰু যিসকলে ইতিমধ্যে তেওঁলোকৰ ভোটাৰ কাৰ্ডসমূহ পাইছে বা আগতে কৰিছিলে তেওঁলোকে 1 ফেব্ৰুৱাৰীৰ পৰা 6 ফেব্ৰুৱাৰীৰ ভিতৰত ডাউনলোড কৰিব লাগিব তেখেতসকলে ডাউনলোড কৰিবলৈ e-KYC জমা দিব লাগিব গতিকে পৰৱৰ্তীসমূহ সেইসমূহ আপডেট আহিলে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাম গতিকে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ ধন্যবাদ